फ्रेंड्स वेलकम बैक टू माय यूट्यूब चैनल। बहुत दिনৰ মূৰত পুনৰ আকৌ এটা ভিডিঅ' লৈ মই কৃষ্ণা পণ্ডিত আপোনালোকৰ আগত হাজিৰ। আজি এফালে যাব ওলাইছোঁ। আজি এটা ৰেকৰ্ডিং আছে, তাত মই কেমেৰামেন নহয় সেক্ৰেটাৰী। চাব আপোনালোকে, চাই থাকক আজি ভিডিঅ'টো কেনেকুৱা লাগিছে মোক জনাব। মই যে কৈছিলোঁ ভিডিঅ' ৰেকৰ্ডিঙৰ কাৰণে যাম, এয়া আমি আহি পালোহি আৰু সকলোৱে ৰেডি হৈ আছে। ৰেকৰ্ডিঙত গৈ আমি কেমেৰামেন হ'লোগৈ আৰু সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে। আৰু এয়া ৰেকৰ্ডিং কৰা হৈ যোৱাৰ পিছত সকলোৱে এতিয়া বস্তু বাহিনী সামৰিছে। লাহে লাহে এতিয়া আমি সকলোৱে গোপনীয় একোটা টেলেণ্ট দেখা পাম। সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত। কোনোৱে যদি ৰিলছ, কোনোৱে যদি নিজৰ প্ৰেক্টিছত। লাহে লাহে কোনো ইয়াত লোক ভক্তিবানো আছে। এইদৰে কৰি আছে সকলোৱে নিজৰ টেলেণ্ট কৰি আছে আৰু দেখুৱাই গৈ আছে নিজৰ নিজৰ টেলেণ্টসমূহ। সকলোৱে নিজৰ নিজৰ টেলেণ্টসমূহ সামৰি এতিয়া মধুৰি খাবলৈ আহিলোঁ। পকেটত ভৰাইছোঁ বহুত মধুৰি কালেকশ্যন কৰাৰ পিছত এয়া আমি তলে ওপৰে মধুৰি দেখি ৰ'ব নোৱাৰি বুটলি। ভিডিঅ'টো